এইবিলাক কিমান দাম? এইটো কিমান দাম? 30 টকা। 30 টকা। আৰু এইটো এই চকৰি কিমান দাম? 5 টকাকৈ। 5 টকা। আৰু এইটো মম 10 টকা। এইটো কি বুলি কয়? এইটো আমিতো কলগছ বুলি কয় যে তোমাৰ এই কলগছ এই ফটকা বুলি কয় যে আপোনালোকে কি কয়? আৰু জলকীয়া ফটকা আৰু এইফালে চাই লওক চকৰি আৰু এইটো আলু বম বুলি কয়। হয়। আৰু সকলো হেৰি আছে। আজি পূজা কেনেকুৱা লাগিছে? ভালে লাগিছে, দিনটো মনটো ফূৰ্তি ফূৰ্তি লাগি আছে আৰু। এতিয়া মই ল'ম এই চকৰি। এইটো চকৰিৰ দাম কিমান? 10 টকাকৈ। এটা 10 টকা। পিচ 10 টকা। পিচ 10 টকা। মই ল'ম চাৰিটাত কিমান হ'ব? 40 টকা। 40 টকা। আৰু এটা ল'ম। Hey guys, welcome back to my YouTube channel Panjit Vlog. আজি ধামাকা ভিডিঅ' এটা হ'ব গৈ আছে। আজি হ'ল হেপী দেৱালী আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী দেৱালী থাকিল। আৰু আজি মই বজাৰ যাম, বজাৰতে বম চম সকলো লৈ আনিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। তেনেহ'লে বলক আৰম্ভ। ৰাইট সাইডে সোমালো, ৰাইট সাইডে সোমাই এতিয়া ইফালে গৈ পামগৈ বজাৰত। বজাৰত আজি বজাৰ নহয়, এনে বাট বজাৰ আছে আৰু আমাৰ বাকী দোকান এখন আছে। বাকী দোকানৰ পৰা ল'মগৈ সকলো বম চম। আজি ধামাকা হৈ থাকিব আজি বাৰু। এতিয়া দলং এখনত ৰখিলোঁ আৰু বহুত ভাগৰ লাগিছে যিহেতু বহুত দূৰ আহিলোঁ। মানে এতিয়া ইফালে যাব লাগিব আৰু বেছি দূৰ নাই। আৰু ইফালে আছে বাবু। কেনেকুৱা লাগিছে আজি দেৱালী? এনেকৈয়ে আহি পালোহি বজাৰ আৰু বজাৰত সোমাই আমি দোকানখনলৈ গৈ আছোঁ। এতিয়া দোকানত এনেকৈয়ে ৰাইট সাইডে সোমালোঁ। ৰাইট সাইডে সোমাই ৰাস্তা চাওক কি বেয়া ৰে ভাই, মাৰো মুজে মাৰো অভি। ৰাস্তা এনেকুৱা হৈ থাকিলেতো ভাল নালাগে না। এতিয়া ফাইনেলি পালোহি আমি যোনখন দোকানত আহিছিলোঁ। এতিয়া চাই লওক এইফালে এতিয়া বস্তু লৈ আছোঁ। বম আলু বম ল'ম আৰু এইফালে আছে মৰমবাতি ল'ম আৰু জলকীয়া ফটকা বুলি কয় এয়া ল'ম আৰু লগতে ফুলজাৰি ল'ম আৰু এতিয়া পালোহি আৰু এইফালে বাবু আছে। আকৌ এইটো কেইটকা? এইটো 50 টকা। এইকেইটা লওঁ আৰু এয়া কলগছ বুলি কয়, কলগছ ল'ম। চকৰি সেইটো ল'ম। চকৰিটো নাই জানো? আৰু এয়া ফুলজাৰি ল'ম। এইটো মৰম, এইটো নালাগে বাৰু। এপেকেট ল'ম, এপেকেট হ'লে হ'ব। আৰু এয়া 2 পেকেট দিওঁ আৰু এপেকেট। এইটো আলফা চকলেট আৰু এইটো বাঘ আৰু আছে লায়ন, মানে সিংহ আছে আৰু আছাম লায়ন আছে। 4 পেকেট ল'লোঁ। মৰম ল'ম। ইয়াতে কেইটামান ভাগ কৰি পেলাই ল'ব লাগিব।
এইবিলাক কিমান দাম? এইটো কিমান দাম? 30 টকা 30 টকা। আৰু এইটো এই চকৰি কিমান দাম? 5 টকাকৈ 5 টকা। আৰু এইটো মম 10 টকা। এইটো কি দিছে? এইটো আমিতো কলগছ বুলি কয় যে তোমাৰ এই কলগছ এনে ফটকা বুলি কয় যে আপোনালোকে কি কয়? আৰু জলকীয়া ফটকা আৰু এইফালে চাই লওক চকৰি আৰু এইটো আলু বম বুলি কয়। হয় আৰু সকলো হেৰি আছে। আজি পূজা কেনেকুৱা লাগিছে? ভালে লাগিছে, দিনটো মনটো ফূৰ্তি ফূৰ্তি লাগি আছে আৰু এতিয়া মই ল'ম এইটো চকৰি। এইটো চকৰি দাম কিমান? 10 টকা এটা পিচ 10 টকা। 10 টকা। মই ল'ম চাৰিটা কিমান আছে? 40 টকা 40 টকা। আৰু এটা ল'ম নেকি ডাঙৰ এটা। ডাঙৰটো ল'ব পাৰি ডাঙৰটো। এতিয়া বজাৰৰ পৰা অনা এই বোমকেইটা আৰু এইটো মেচ, এতিয়া এই দুটা ফুটাই চাওঁ কেনেকুৱা আৱাজ দিয়ে তেনেহ'লে।